এজন ব্যক্তি আমাৰ চিফ হৈছে আৰু মই যিখিনি বিপদত থাকি যিখিনি মৰ্যাদা পাব লাগিছিল এইখিনি মই ইমান দিনে নাপালোঁ, যাৰ বাবে মই আজি ওলাই আহিবলৈ বাধ্য হৈছোঁ। আৰু যিহেতু আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়া স্থানীয় ব্যক্তি এজন, নিশ্চয় তেখেতে পৰিৱৰ্তন অনাৰ কথা কৈছে, তেওঁ নিশ্চয় পৰিৱৰ্তন আনিব। এই পৰিৱৰ্তনৰ স্বাৰ্থতে মই তেখেতৰ লগত আজি বা UPPL দলত যোগদান কৰিলোঁ। টিকেট বিচাৰিছিলোঁ, কিন্তু মোক টিকেট দিয়াৰ সম্ভাৱনা নাই আৰু তাত বহু টকাৰ কথা আহি পৰিছে। মইতো এজন শিক্ষকহে, শিক্ষক হিচাপে মোৰ ইমান টকা পইচা নাথাকে, যাৰ বাবে মইতো নিশ্চয় টিকেটটো নাপাম, নিদিয়ে মোক। সেই কথাটো মই গম পাইছোঁ, যাৰ বাবে মই ওলাই আহিছোঁ। শিক্ষক হিচাপে ৰাজনীতিত থাকিব পাৰে, কাৰণ মই শিক্ষকৰ যিটো দায়িত্ব সময়, সেইখিনি সময় মই স্কুল টাইমৰ যিখিনি টাইম সেইখিনি মই সদায় টাইমত থাকোঁ আৰু মই সময়মতে ওলাই আহোঁ। আমাৰ স্থিতি যিটো তামোলপুৰ হিচাপে, যিহেতু চিফ ডাঙৰীয়া আমাৰ তামোলপুৰ সমষ্টিৰে, গতিকে UPPL দলৰ যিটো প্ৰাৰ্থী, যিকোনো প্ৰাৰ্থী হওক তেখেতে উইনাৰ হ'ব বা UPPL দলৰ প্ৰাৰ্থীয়ে ইয়াত জিতিব। ইতিমধ্যে ঘোষণা কৰিছোঁ, আমাৰ ওদালগুৰিত গোবিন্দ চন্দ্ৰ বসুমতাৰী আৰু পানেৰীত ৰতেন্দ্ৰ দৈমাৰী, আৰু অহাকালি মনোনয়ন পত্ৰ দাখিল কৰিব। সেইটো আমাৰ যিটো আছে BJP আৰু UPPLৰ যিটো মিত্ৰজোঁট হৈছে, ইয়াৰ আমি আণ্ডাৰষ্টেণ্ডিঙত এই দুটা চিট আমি পাইছিলোঁ, আৰু ইয়াৰ ভিতৰত আমাৰ আৰু চিট আছে তেনেকুৱাই মানে কণ্টেষ্ট কৰাৰ কাৰণে, সেইটো চিন্তা চৰ্চা কৰা হৈছে। আৰু বাকীখিনি যিটো আছে থাৰ্ড ফেজৰ চিটবিলাক আছে, তাত আমি অতি শীঘ্ৰে আমাৰ কেণ্ডিডেট আমি ডিক্লেয়াৰ কৰিম। নাই, সেইটো গম পাই যাব দুদিন পিছত যেতিয়া আমি এনাউন্স কৰিম কেণ্ডিডেট, তেতিয়া গম পাই যাব আপোনালোকে কাৰ হাতত থাকিব। এই ক্ষেত্ৰত UPPLৰ প্ৰাৰ্থী থকাৰ সম্ভাৱনা কিবা আছে নেকি? যিহেতু কৰ্মীসকলৰ মাজত বিশেষ উৎকণ্ঠা হৈছে। চাওক, এতিয়ালৈকে আমি 9টা চিটত আমি কণ্টেষ্ট কৰিম বুলি ঘোষণা কৰা হৈ গৈছে, আৰু সেই 9টা চিটৰ ভিতৰত 2টা চিট ইতিমধ্যে গ'ল আৰু 7টা চিট আছে। এই 7টা চিটটো অহা 3 দিনৰ ভিতৰত, প্ৰায় 13 তাৰিখ বা 12 তাৰিখ সেইখিনিৰ ভিতৰতে আমি আমাৰ কেণ্ডিডেটছবিলাক আমি ডিক্লেয়াৰ কৰি দিম, তেতিয়া আপোনালোকে চব গম পাই যাব। GSPয়ে কণ্টেষ্ট কৰিব, কিন্তু তেখেতসকলৰ নিজৰ বেনাৰত কৰিব, আৰু এইটো আণ্ডাৰষ্টেণ্ডিং আছে আমাৰ মাজত, যিহেতু ইয়াত আমাৰ চৰকাৰ এটা গঠন কৰি আছে, এই চৰকাৰ এটা হৈ আছে, সেই চৰকাৰত আণ্ডাৰষ্টেণ্ডিং আমাৰ আছে। গতিকে GSPৰ যিখিনি আমাৰ মানুহ আছে, তেখেতসকলে এতিয়া আমি চবেই মিলি পেলাই এটা ইউনাইটেড ফ'ৰ্চ হৈ কাম কৰাৰ কাৰণে মানসিকতা ডেভেলপ কৰিছে, কাৰণ চবেই এটা সুন্দৰ BTR বিচাৰে, শান্তি বিচাৰে, নিৰাপত্তা আৰু উন্নয়ন বিচাৰে। তো সেইকাৰণে চবেই মিলি পেলাই আমি এটা দুৰ্নীতিমুক্ত, যিটো নেকি 17 বছৰৰ হাগ্ৰামা মহিলাৰীৰ BPFৰ যিটো দুৰ্নীতি ভ্ৰষ্টাচাৰ আছিলে, ভয়ভীতৰ ৰাজনীতি আছিলে, ইয়াৰ পৰা দূৰ কৰি এটা ভাল এটা চৰকাৰ গঠন কৰাৰ কাৰণে আমি আগবাঢ়ি আছোঁ। তো থাৰ্ড ফেজৰ 19 তাৰিখলৈকে টাইম আছে, গতিকে সেইটো লাহে লাহে কৰিব, চবেই কৰিব, লাহে লাহে কৰিব, আমাৰ টাইম আছে। যিহেতু ফাৰ্ষ্ট ফেজৰ সময় গ'ল, তেখেতসকলে দি দিলে, ছেকেণ্ড ফেজত দি দিলে, এতিয়া থাৰ্ড ফেজৰটো টাইম আহিছে। এই ক্ষেত্ৰত বিৰোধী পক্ষ প্ৰত্যেকটো দলে নিজৰ বিৰোধী পক্ষৰ কেণ্ডিডেটৰ যোগ্যতাৰ ওপৰত বস্তুটো দৃষ্টি নিবদ্ধ ৰাখিছে। হ'ব পাৰে বেলেগ দলবিলাকৰ, আমাৰ এনেকুৱা নহয়, আমি নিজৰ মাজত আলোচনা কণ্টিনিউ কৰিছোঁ, আৰু সময় অহাৰ লগে লগে আমাৰ চব কেণ্ডিডেট আমি ডিক্লেয়াৰ কৰি দিম। নাই, আদিত্য সিংহ ডাঙৰীয়াৰ এটা দীঘলীয়া সমাজ জীৱনত মানে তেখেতৰ যিটো কাম কৰা এটা অভিজ্ঞতা আছে, আৰু তেখেতে এটা সময়ত সংগ্ৰামী নেতা আছিলে, ইয়াৰ পিছত ৰাজনৈতিক নেতা হিচাপে তেখেতে কাম কৰি আছিলে, আৰু আজি তেখেতে BPFৰ যিটো মানসিকতা, তেখেতসকলৰ যিটো কাম কাজ চিন্তাধাৰা, সেইটো খুব বেছি তেখেতে ভাল নাপালে, আৰু সেইকাৰণে আজি আমাৰ দলত যোগদান কৰিছে। আমি তেখেতক এজন অভিজ্ঞ ব্যক্তি হিচাপে আদৰণি জনাইছোঁ, আৰু আমাৰ দলত তেখেতক এটা সন্মান সহকাৰে আমি এটা স্থান দি পেলাই লৈ যাবলৈ আমি চেষ্টা কৰিম। গতিকে আজি আমাৰ কাৰণে শুভ দিন, কি তেনেকুৱা এজন অভিজ্ঞ ব্যক্তি আমাৰ দলত যোগদান কৰিছে, আৰু সেইটো তামোলপুৰত UPPL দলক অধিক শক্তিশালী কৰাত এইটো সহায় কৰিব।